আমাৰ ঘৰত আপি ঐ মা মা ঐ কিবা কামতে নাই আছি হা ওলে হা ও কি বগা কোন আছি ও কি তো নাই দেখো কে লে ও বেই এও গুৱাহাটীৰ পৰা আছি হা টেঙা লাগছিল চৰবত খাইবলৈ ও মা তুমি বহিবাই দিয়া না না কাহা বহি আৰু টেঙা লাগে মাক আৰু কিয় মাতিব লাগে মোক ক'বা লাগে মই এনাই দি খেতলো হয় সি গোটা টেঙা আনাই দে মইনা তাৰ কথাত গুৰুত্ব নিদিবা সি ধৌ দিয়া এটা আমি 10 টকাত 3 টাকা টেঙা বেচো বা এতে ইমান টেঙাৰ দাম বজাৰত দেখোন 10 টকাত 10টা টেঙা পায় এইগিলা বজাৰৰ কথা ক'বা নাই বেয়া বজাৰত পোৱা যদি বজাৰৰ পাই আনবে য আৰু ক'ত বজাৰত যাম 10 টকাৰে দিয়া 5 টকা আনছো 5 টকা পিছত দিম 5 টকাত কি টেঙা পাবা 5 টকাত বাকাল খানি পাবা য কি মাইৰে তোমাৰ 10 টকাত টেঙাই দিবে নৰে ইমান চিপৰে মা আমাৰ হেনাই দিয়া এই তোৰ টেনশ্যন ল'ব নালাগে ৰ'বা মাক চাই থাকিবাচোন মা আহিলে মোক কৈ দিবা মই গাছৰ পৰা ছিঙি তোনাক মনে মনে দি আছোঁ মাতো অহা নাই এই ধৰা এইকেইটা টেঙা বাকী গাছত টেঙাই নাই হা শুধ কাটা দুনিয়াত আইয়া বেটা টেঙা নাই বুলি কৈ পেলাই টেঙাকেইটা ছিঙি আনি দিলে আনছো ৰ মই কাটা বাচাহঁতক দিম এই 3 দিয়াল কাটা আনছো 3কো দিম 5 টকা এটা লৈ আছি টেঙা নিবে কাম নাই আৰু বেটা আপি দেখলি পাগলা হৈ যা টেঙাকেইটা আনাই দিলি ৰ তো ভাজি